এজোপা এনেকৈ তামোল গছত ফচি গ'ল, টানি থকা হৈছে এতিয়া, গিৰি গ'ল। মাল ভাল কাটছে নাই চাবলৈ এই নতুন এগাল চব নতুন নতুন চব এই গুৰিত নতুন খাই আছে নাই ওপৰলৈ এনেকুৱাত ওলাব। ঠিকে আছে। আপোনালোকক এটা কথাই কওঁ, আমি যিহেতু আজি গছ হাৰ্ভেষ্টিং কৰিছোঁ আৰু গছৰ ওপৰতে এই ভিডিঅ'টো বনালোঁ। কথাটো হ'ল এনেকুৱা, আপোনাৰ ঘৰত আজি গছ 10ডাল বিকিছে ধৰক, আপুনি 50,000, 1,00,000, 10,000, 20,000 যিয়ে নকওক, আপোনাৰ পইচাটো এটা ভাল কামত আহিবই আৰু এটা ভাল কাম কৰিব, যাতে এজোপা গছ কটাৰ বিনিময়ত খুব কমেও 10ডাল গছ লগাবলৈ চেষ্টা কৰিব। মানে আপোনাৰ সৰহীয়াকৈ বিকিছে তেতিয়া বোলে 500,000 জোপা লগাই থৈছে, আপোনালোকৰে পিছত কামত আহিব। সেই গছবোৰ ধৰক আকৌ এসময়ত বিক্ৰী কৰিবগৈ পাৰিব, বা এনেকুৱা মূল্যৱান গছবিলাক, যিকোনো গছ, চাচি গছ বুলি নহয়, চন্দন গছ, চাচি গছ, তিতাচপা, চেগুন, এইবিলাক গছ প্লেণ্টেশ্যন কৰিব পাৰে। মানে গছ যেতিয়া হাৰ্ভেষ্টিং কৰা যায় তেতিয়া সেই একেটা পইচাতে মানে এটা আপোনালোকে সিদ্ধান্ত ল'ব যে আৰু অলপ গছ লগাই দিওঁ। তেতিয়া মানে ৰাস্তাটো বেয়া, এফালে টানি লৈ গৈছে, তেতিয়া মানে ধৰক এই যোনটো গছ লগোৱাৰ এটা যোনটো কি বুলি ক'ব লাগিব এতিয়া অভিযান, সেইটো বন্ধ হৈ নাযায়, পৃথিৱীখন সেউজীয়া হৈ থাকিব। আৰু গছ ধৰক হাৰ্ভেষ্টিং কৰিব লাগিব। এতিয়া ধৰক চাচি গছ আপোনালোকৰ ঘৰত আছে, কিবা কামত বিক্ৰী কৰিবলগীয়া হ'ল, এতিয়াতো গছজোপা কাটিবই লাগিব, তেতিয়াহে বিক্ৰী কৰিব পাৰিব। তো সেই গছজোপাৰ পৰা যোনটো পইচা পোৱা যায়, সেই পইচাটো এজোপা গছত 10টা পুলি লগাই থ'লে ধৰক পিছত আকৌ বিক্ৰী কৰিব পাৰিব। তেনেধৰণে গছ পুলি ৰোপণ কৰি গ'লে মই ভাবোঁ ভাল হ'ব। আৰু আমি গছ পুলি ৰোপণৰ ক্ষেত্ৰত বহুত গুৰুত্ব দিব লাগে, আৰু আমি 2-3 মাহৰ মূৰে মানে এইটো প্ৰগ্ৰেম কৰি থাকোঁ, বিভিন্ন জেগাত গছ পুলি ৰোপণো কৰোঁগৈ। আৰু সেয়েহে মই এই ভিডিঅ' যোগেৰে আকৌ আপোনালোকক জনাইছোঁ, হয় নহয় কথাটো? হয় হয়। আমাৰ গছ কটাৰ মেচিন চলোৱা মানুহ এজনী, তুমি লগোৱা নাই পিছে গছ পুলি? গছ পুলি লগোৱা নাই? বহুত লগাই থোৱা আছে। বহুত লগাইছা? আৰু লগাবা দেই। এতিয়া ভিডিঅ'টো ইমানতে সামৰিছোঁ, আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব, আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ পেজটো ফ'ল' কৰি ৰাখিব, আৰু কাষত থকা বেল আইকনটো টিপি থ'ব, তেতিয়া সোনকালে পাব ভিডিঅ'বিলাক। আৰু তো আজি ইয়াতে সামৰিছোঁ। শাওনৰ পথাৰত এয়া ধান লগাই আছে মানুহে, কঠীয়া ৰুই আছে। ভিডিঅ'টো আজি ইয়াতে সামৰিছোঁ। বাই বাই।